খেলিছা ফুটাইছা মই ফুটালে বেলেগ ফুটি যাব ফুটা তই আগতে ফুটা এতিয়া ফুটা না মই এতিয়া খাই খাই ওজন আছে মা চা কেনেকৈ যায় এইটো চালে হ'ল মাৰি দে আমতাজি এইয়া ফচো কি গুলিয়াই যোৱা দেখা নাই practice makes man perfect এইফালৰ পৰা সেই বেলুন কেইডাল উঠিব গৈছে গৈছে আৰু আছে নেকি এটা মই দুটাহে ফুটাইছিলো তিনিটা ফুটালি হৈছে কিয় পায় নে নাপায় ইয়াৰ একো গিফ্ট চিফ্ট নাই মানে এনেই ফুটাব পাৰি মই ভাবিছিলোঁ গিফ্ট চিফ্ট পায় নেকি বোলে গিফ্ট চিফ্ট নাই ইয়াকে খাব লাগিব আৰু পিষ্টল দাঙিলোঁ আৰু বহুত দিনৰ মূৰত মই ভাবিলোঁ গিফ্ট চিফ্ট পায় আৰু বেয়া ফুটাইছোঁ একদম ধিনচাকা চকু মুজি এয়া আপোনালোকে দেখিছে টেম্পলিন বেয়া একদম চাকাচক ল'ৰা ছোৱালীবিলাকে মস্তি কৰিছে বেছি ল'ৰা ছোৱালী যোৱা নাই ভয় খাইছে এজন ছোৱালীয়ে পূৰা ফূৰ্তিত একদম টেম্পলিনত হেৰি কৰি আছে এয়া নিকুৱে পইচা দিলে মই ভাবিছোঁ গিফ্ট চিফ্ট দিব বুলি সেইটো কাৰণে ফুটালোঁ নহ'লে কিয় ফুটালোঁ হয় বাৰু এনেই নহয় এনেই লাভ নাই এয়া আমি দেখুৱাই আছোঁ আৰু এটা খেল আছে খেলিবি ক'ৰবাত আছে তই সিটোত জাপ মাৰি দে আছা নাচাওঁ মই চাকাছ মই তই চাকাছ কৰি আছা চাম ৰ'বা দোকান বহুত হেৰি বন্ধ হ'লে তথাপি মেলা হৈ আছে মেলা ইয়াতো হৈ আছে কিবা এইটো সীমান্তৰ কাৰণে এইটো ঠিক কৰিছোঁ তাৰ কাৰণে এইটো লাগিব এইটো ইয়াতে আছে কিবা কিবি হয় আমি খাই আছোঁ খেলা হ'ব খেলা বল কিয় ইমান চাপৰ কিয় হৈছে বজাই চাবা নাই বজাই দেখাইছোঁ খেলা নাবাজে এই পেণ্টটো ভাল লাগিছে কিন্তু ল'ৰাজনৰ বিৰাট ধুনীয়া পেণ্ট এটা পিন্ধি আহিছে কিন্তু ভাল লাগিছে লাজ কৰিছে ল'ৰাটা নাক চাক খজুৱাই পেলাইছে
তেনেকুৱা পেণ্ট এটা মই কিনিব লাগে মই AC পেণ্ট পিন্ধিম ব্লগটো আধাৰ পৰা আৰম্ভ কৰাৰ নিচিনা হৈছে কাৰণ লাইভ কৰিছে কিন্তু আপোনালোকক সহায় নাপালোঁ সেইটো মানে আকৌ ব্লগ বনাই দিলোঁ এয়া বজাৰ আছে দেখিছা নাই এই কি বজাৰ আছে 3 টকা হেৰি বজাৰ বেয়া বজাৰ আছে আপোনালোকৰ চাই ভাগৰ নালাগিব পাৰে কিন্তু সিহঁতৰ ভাগৰ নালাগে এই ভুল হৈছে কথাটো পাহৰি গৈছে টেঙা খাই চোৱাচোন টেঙা খাই চোৱা যা টেঙা খাইছা ভাল চা টেষ্ট হ'লে ল'ম টেষ্ট নহ'লে নল'ম চা তই টেষ্ট কৰিছা কোনটো ভাল হ'লা টেঙা না মিঠা না জ্বলা মিঠা টেষ্ট কৰি চোৱা সেইবিলাক মাছ মেলো বাদ দিয়া নাই এইটো বগা কি খা তই খা মন ল টেষ্ট আছে মিঠা নে টেঙা বাইদেউ অসভ্য একদম ডাষ্টবিন আছে সেইটো মিঠা নেকি কোনটো মিঠা মিঠা লৈ ল তেতিয়াহ'লে আৰু বেলেগ কিবা টেষ্ট কৰিছা ঔটেঙা চৌটেঙা নাই নেকি মিঠা ঔটেঙা মিঠা আছে নেকি ময়ে খাম তোক কোনেনো দিব তোক নিদিওঁ এইটো শুন না এই ঔটেঙাটো মিঠাটো আছে নাই গম পাইছো আৰু কি আছে চা মই আছো তাৰমানে আমি মূল গেটখনলৈ যোৱাই নাই আমি আধাৰ পৰা আৰম্ভ কৰোঁ ইয়াতে কিবা মিঠা আছে দুটা আছে নিমকি চিমকি এইটো সৰুতে খাইছিলোঁ মই জেলেপীও আছে জেলেপীটো নাজানো ঘি বস্তু লাগিছিলে এতিয়া ঘি আছে পোৱা নাই ইয়াতে পাপৰি চাপৰি আছে আৰু ইয়াতে এইবিলাক চব খানাই খানা এটা ঘৰ বনাই দিছে এইটো ঘৰত ভাল লাগিছে ঘৰটো ভাল লাগিছে কিন্তু দেই মেলাৰ মুখ্য আকৰ্ষণ মেলাৰ দোকানৰ আগতো আছে দোকান টেনশ্যন নাই পাঁচ তাৰিখলৈকে আছে 5 ফেব্ৰুৱাৰীলৈকে 18 তাৰিখৰ পৰা আৰম্ভ হৈছে মানুহৰ ভিৰ পাতল আমাৰ এজনে একদম কি বুলি কয় আচাৰ টেষ্ট কৰি আছে আচাৰ ইয়াতে কিবা কিবি আছে কি বস্তু চাব লাগিব ইয়াত এখন আহিছে কি হৈছে বগৰীটো দেখোন চাওঁ কঁঠাল নালাগে বাৰু আমাৰ এইটো কি বেলৰটো কেনেকুৱা কি কৰিছে এইটো বেলৰ কোঁৱৰ চোঁৱৰ নাই এইটো
এইটো কি এইটো জলকীয়া এইটো জলকীয়াটো চাইছা এইটো জলকীয়া 100 টকা লৈছিলে আৰু বেলেগ বস্তু আছে তোমাৰ চোৱা এয়া চোৱা ইয়াত কি আছে চোৱা পাপৰে নাই আমৰ যে এটা যে আছিলে এইটো নহয় জানো আমৰ সেইটো নহয় জানো এইটো হয় এইটো লোৱা এইটো ভাল লাগে এইটো ভাল লাগে চবতকৈ ভাল লাগে এইটো বস্তু খাই চালেহে গম পাবি খাইছা পাপৰ কথা কোৱা নাই এতিয়া সুদাই কেঁচাই যে খাব পাৰি সেইটো নহয় জানো অঁ কেনেকৈ দিছে এইটো দিয়াটো বেছি কৈছে 80 মান ৰাখক অঁ এটা ল'লোঁ আৰু এয়া এনেকুৱা মালটো আৰু আঠা চুব নোৱাৰি কিয় বিহু গিফ্ট এইটোৱে কৈছে মোক লাগিব কফি আৰু তাই দিছে বেঙেনা মই একো নাই মোৰ আছে কি বন বগৰী বনাই আছোঁ ধুনীয়াকৈ বনাই আছোঁ কওক নমস্কাৰ আমাৰ হাতীগড় চাৰিআলিত বনোৱা আচাৰ আমাৰ হাতীগড় চাৰিআলিত বনোৱা আচাৰ আমাৰ তাত বহুত ধৰণৰ ইউনিক আচাৰ আছে যেনেকৈ হালধিৰ আচাৰ আছে কলফুলৰ আচাৰ আছে তাৰপিছত নহৰুৰ পাতৰ আছে পিঁয়াজ পাতৰ আছে আলুৰ গছৰ আছে তাৰপিছত আপোনাৰ কলফুলৰ তাৰপিছত কেপচিকাম আম নেমু ঔটেঙা জলকীয়া বিভিন্ন ধৰণৰ আচাৰ পাব তাৰপিছত লিচুৱা কেৰ মানে অসমত নোপোৱা কিছুমান বস্তু আমি তাৰ পৰা আনি কেনে ডাইৰেক্টলি বনাইছোঁ মানে কেঁচা চব্জিটো কিনি কেনে তাৰপিছত বেলৰ আচাৰ আছে আপেলৰ মুৰব্বা আছে আপেলৰ মুৰব্বা পাব বেলৰ পাব তাৰপিছত বিভিন্ন ধৰণৰ বগৰীৰ টেঙা মিঠা তেতেলী এইবিলাক বিভিন্ন ধৰণৰ আচাৰ পাব আৰু ঘৰতে বনোৱা আমি বহুত মানুহ ইনভলভ হোৱা এনেকৈ হৈ কেনে আচাৰবিলাক বনাই আছোঁ আমি এনে খানাপাৰা ইণ্ডোৰ ষ্টেডিয়াম যে তাতে বহোঁ আৰু লিঅ' এক্সপ'ত এনেকৈ মণিৰাম দেৱানত সদায় পাব আমাক নাম্বাৰটোও ল'ব পাৰে কৰি দিম আহিব খুৰা মা আচাৰ ভাণ্ডাৰ আমাৰ হয় এয়াও লৈছোঁ আম পানা যে এইটো খুব ভাল পাব অঁ কিন্তু অলপ বেছি ঢিলা হৈ আছে ন বস্তুটো মই অকণ টান হয় নেকি মানে এইটো মানে কি হয় এইটো মানে ঢিলা হেৰিটো আৰু আজিলৈ ইয়াতে সামৰি মাৰি দিলোঁ অলপ হাতত বজন লৈ ল'লোঁ বজাৰ মানে খোৱা বস্তু আৰু বেলেগ একো নাই আৰু এয়া আমাৰ মিলমিলীয়া ৰাস্তাটো দি আমি ঘৰলৈ গুচি যাম আজিলৈ ইমানেই 12 মিনিটৰ ওপৰত হ'ল আৰু আধাৰ পৰা দিলোঁ মূৰৰ পৰা দিলোঁ যেনেকৈ দিলোঁ কিন্তু আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু শেষত এটাই ক'ম জয় জুবিন দা